কাৰোবাৰ প্ৰেমত আজিয়েই পৰিব লাগিব বুলি কোনো কথা নাই। নিসংগতাখিনি আজিয়েই দূৰ কৰিব লাগিব বুলি কোনো কথা নাই। মাজনিশা কাৰোবাৰ ভাগৰুৱা শব্দকেইটা শুনি আজিয়েই টোপনি যাব লাগিব বুলি কোনো কথা নাই। অকলে থাকি ভাগৰ লাগিছে বুলিয়েই কাৰোবাৰ হাতখন আজিয়েই যে ধৰিব লাগিব তাতো কোনো কথা নাই। কথাই এইটোৱেই যে আপোনাৰ সময় আছে বিশেষ কাৰোবাৰ বাবে অপেক্ষা কৰাৰ। আপোনাৰ হাতত সময় আছে অতীতৰ দুখবোৰ লাহে লাহে পাহৰি আগুৱাই যোৱাৰ। আপোনাৰ হাতত সময় আছে আন কাৰোবাক বুজিবলৈ অলপ সময় লোৱাৰ। কাৰণ জীৱনটো দীঘলীয়া। সিদ্ধান্তবোৰ খন্তেকীয়া কেনেকৈ হ'ব পাৰে? উশাহ লওক, অলপ ৰৈ যাওক য'তেই আছে। এদিন জীৱনে নিজেই বিচাৰিব উশাহ লোৱাৰ কাৰণবোৰ। বাকী চলি আছে, চলি থাকিব জীৱনৰ দৰে।